নমস্কাৰ, মোৰ নাম মুক্তাৰ আলী। মোৰ দেউতাকৰ নাম মোহাম্মদ কদম আলী। মই মদাতি পাহাৰ বস্তি তৃতীয় খণ্ডৰ বাসিন্দা। আচ্ছা, তুমি যেহেতু কোচিংত ভাল এটা ফলাফল আনিবলৈ সক্ষম হৈছা, পৰ্বতজোৰাবাসীক কি অভিনন্দন জনাবা? সেইটোৱেই মানে এইটো নীটৰ ৰেজাল্টটো ভাল হৈছে, মোৰ ভাল লাগিছে আৰু পৰ্বতবাসীৰ ৰাইজলৈ মোৰ আশীৰ্বাদ কৰিব আৰু দোয়া কৰিব যাতে মই ভৱিষ্যতে ভাল মানুহ, ভাল ডক্টৰ হ'ব পাৰোঁ। তুমি ক'ৰ পৰা পাছ কৰিলা? মই লাষ্ট ইয়াৰত আজমল ছুপাৰ 40ৰ পৰা নীটত পৰীক্ষা দিছিলোঁ, তাৰ পৰাই এই ৰেজাল্টটো আহিছে। কিমান নম্বৰ লাভ কৰিছা? মোৰ নাম ভমৰ আলী, মোৰ ঘৰ মদাতি পাৰ্থিত। আপোনাৰ ভতিজা এটাৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে পৰ্বতজোৰাত। হয়, পৰ্বতজোৰাবাসীক কি অভিনন্দন জ্ঞাপন কৰিব? নহয়, মই পৰ্বতজোৰাবাসীক এতিয়া মই ভাবিছোঁ মোৰ ভাতিজা মানে ভাল একটা মানে সুনাম কঢ়িয়াই আনিছে। আপোনাৰ ভতিজাক যিহেতু আপোনালোকে কোচিং কৰাইছিল চিকিৎসক হ'বলৈ, হয়, কিমান কষ্ট কৰিছিল আপোনাৰ পৰিয়ালৰ পৰা? নহয়, আমার মানে ভালোই কষ্ট হয়েছে। আমার ভাই যেটো আছে এইটো মানে খেতি বাতি কৰি কৃষক মানুহ। খায়, মানে ঘৰৰ অৱস্থা তেনেকুৱা এটা ভাল নহয়। যিখিনি মানে খৰচা পাতি গৈছে তাৰ মানে বহুত কষ্টৰ বিনিময়ে এইটো মানে ইয়ালৈকে আহিছে।